হেল্ল' নমস্কাৰ মৰম বন্ধুসকল আশা কৰোঁ সকলোৰে ভাল আৰু আমি আহিছোঁ এঠাইত আজি ফুৰিবৰ কাৰণে মই অভি আৰু আমাৰ পেহীহঁতৰ ল'ৰা দুটা তো আমি গোটেইকেইটাই যাব ওলাইছোঁ মানে ফুৰিব আৰু এয়া দেখা পাইছেনে বৰিহাটৰ ৰাস্তা ভিতৰৰ ৰাস্তা হ'লেও ইমান ধুনীয়া আহল বহল ৰাস্তা বনাইছে মই মানে অহা নাছিলোঁ এতিয়া মানে ৰাস্তা বনোৱাৰ পিছত আৰু এয়া দেখা মানে আহি পালোঁ আমি চাহপাতৰ বাগান ইমান ধুনীয়া লাগে মানে তো ভাবিলোঁ দুখনমান ফটো উঠি যাওঁ বুলি তো এয়া ফটো উঠিলোঁ দুখনমান আৰু আপোনালোককো দেখাই দিলোঁ আৰু এয়া ৰাস্তাটো দেখা পাইছেনে বেছি মানুহ নাই মানে ইমান এইখিনিত মানুহ নাইয়ে আৰু বহুত দূৰত গাং আছে আৰু এইফালেদি পূৰা মানে চাইকেল লৈ ল'ৰা ছোৱালীবিলাকে স্কুলত আহে আৰু এয়া দুইফালে পাহাৰ মাজেদি ৰাস্তাটো পূৰা মজা আৰু দেখা পাইছেনে ভিউটো কি ধুনীয়া লাগিছে আৰু আমি অহা এইখিনি জেগাখিনি হৈছে বাৰেগাঁও আৰু এইফালে মানে যদি গুৱাহাটীৰ ফালৰ পৰা আহে তো মিৰ্জাৰ চকত লেফ্ট চাইডেদি আহিব পাৰে তো আমি আহিছোঁ ভাগৱতীপাৰা হৈ আৰু আহি দোকান এখন পালোঁ তো নোখোৱাকৈতো থাকিব নোৱাৰি তো ঠাণ্ডা লৈ ল'লোঁ আমি ঠাণ্ডা আৰু চিপছ লৈ পূৰা একদম গান চান বজাই পেলাই আহি গ'লোঁ এইফালেদি চানডিবি যাব আৰু এইফালেদি বাৰেগাং ন আমি যাম বাৰেগাঙত তো আমি এইফালেদি সোমালোঁ আৰু দেখা পাইছেনে ৰাস্তাটো কি ধুনীয়া একা বেকা আৰু মানে পূৰা শ্বিলঙত যোৱাৰ নিচিনা ফিল হয় আৰু যোনে শ্বিলং গৈছে সিহঁতে গম পাব কিন্তু মই যোৱা নাই আৰু ফিলটো মই ল'ব নাই আৰু এয়া দেখা পাইছেনে মানে শ্ল' কৰি দিছোঁ মই ভিডিঅ'টো মানে ডাষ্টবিন বনাই দিছে টিঙৰে দুফালে বিৰাট চাফা আৰু আমি আহি পালোঁ ফাইনেলি জেগাখিনি আৰু এয়া টিকট কাটিলোঁ প্ৰতিজন মানুহৰ 10 টকাকৈ আৰু গাড়ীত লাগে 30 টকা গাজা টেঙা কল যি খাই এই এটা বস্তু খাই ভাল লাগিছে না এইয়া কলৰ চিপছ আৰু এই কলৰ চিপছটো খাই বহুত ভাল লাগে আৰু মানে একো চাইড ইফেক্ট নাই ঘৰতে বনোৱা বস্তু মানে এইটো মানে বিৰাট ভাল লাগে আৰু খাই ফাইনেলি আহি পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন দেখাই আছোঁ ভালকৈ মা কি মজা লাগছে আৰু এয়া দেখা পাইছে মই গোটেইখিনি দেখাই দিছোঁ ইমান ধুনীয়া পানী পৰি আছে আৰু এয়া ডাষ্টবিনো বনাই দিছে যাতে মানে প্লাষ্টিকবিলাক নেপেলায় আৰু য'তে ত'তে আৰু পানী দেখা পালে আৰু গান বেয়াকৈ থাকিব পাৰি নেকি মই যেনেকৈ আহিছোঁ সেনেকৈ পূৰা নামি গ'লোঁ আৰু পেহীহঁতৰ ল'ৰাটো ধৰি লৈ আছে প্লিজ বেয়াকৈ নাভাবিব কাৰণ মানে শিলবিলাক পূৰা পানীত পৰি থাকে না নন ষ্টপ জিকি থাকে তো তাৰ কাৰণে পিছল হৈ থাকে সেইকাৰণে ভয় উঠিব লগা হয় আৰু এয়া ইমান ধুনীয়া পানী পৰি আছে আৰু হৈ গ'ল বেছি গা চা ধুব নোৱাৰোঁ কাৰণ বেমাৰ হ'ব পাৰে না সেইকাৰণে আৰু মই এটা কথা কৈ আছিলোঁ যে শ্বিলঙত যোৱা ফিলটো মানে ইয়াতে ল'ব পাৰে সেইটোৱে কৈ আছিলোঁ কাৰণ পানীৰ শব্দৰ কাৰণে ইমান শুনা নাপায় আৰু ইয়াত দেখা পাইছে ল'ৰাটো পৰি যোৱাৰ কাৰণে একদম মানে হাঁহিছোঁ যদিও মানে বেয়া লাগিছে দেই দুখ পাইছে সি ল'ৰাটো একদম আৰু এয়া গোটেইখিনি ভিউ দেখাই দিছোঁ গোটেইখিনি মানে প্লেচটো দেখাই দিছোঁ আৰু এয়া ইমান ধুনীয়া লাগে কাৰণ গৰমৰ দিনত আহিবৰ কাৰণে মজা আৰু ঘৰত আহি গ'লোঁ জিকাই পূৰা সেনেকৈ পূৰা গাড়ীত উঠি আহি গ'লোঁ উপায় নাই যেনেকৈ গৈছোঁ সেনেকৈ জিকি গৈছোঁ আৰু ভাবিলোঁ ইয়াতে কেঁচা চব্জিৰ অলপমান দাম কম সেইকাৰণে অলপমান বজাৰতো সোমাম বুলি আৰু এয়া অলপমান কিবা কিবি খোৱা বস্তু কিনিলোঁ আৰু কেঁচা চব্জিও অলপমান ল'লোঁ ইমান দামো কম নহয় দেই মানে একে দামে নিচিনা বুলি ক'ব পাৰি তথাপিও অলপমান কিনি ল'লোঁ আৰু এইফালে চাহপাত উঠাই আছে আৰু চাহপাত উঠাই আনি ইয়াত ৰখি আছে তাৰমানে ওজন কৰিব আৰু ইমান ধুনীয়াকৈ একদম মানে সমান কৰি তোলে না সেইটো চাই ভাল লাগে আৰু এয়া পূৰা ভাগৰুৱা হৈ গৈছে গোটেইকেইটাই পূৰা গানৰ ফিল লৈ পূৰা মজা লৈ আহি আছে আৰু গোটেইকেইটাই আৰু আমাৰ দিনটো এনেকৈ গ'ল আৰু একো নোখোৱাকৈ থাকিব নোৱাৰি ভাতটো মেইন ন আমাৰ তো ভাত খোৱাৰ কাৰণে সোমালোঁ আমি কিৰণজলী ৰেষ্টুৰেণ্টত যিখন গ্ৰেণ্ড অ'পেনিঙৰ কাৰণে আহিছিলে ডিম্পু বৰুৱা আৰু ডিম্পু বৰুৱাৰ ভিডিঅ'ত যিখন মানে থালি দেখাইছিলে সেই থালিখনত মানে যিখিনি বস্তু আছে আমাৰ ইয়াতে পাইছোঁ নে নাই সেইটোৱে মই চাই আছিলোঁ মিলাই তো আছে ঠিকে আছে গোটেইখিনি একে আছে আৰু এয়া ভাতকেইটা খাই লওঁ খাই পেলাই ঘৰত যাওঁ আমি ঘৰ আহি পালোঁ মই আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই